নহওক সামান্য এতিয়াও আছা তুমি নিজৰে পৃথক কিহত ইয়াক নুভুলে দিছে এই পৃথিৱীৰ ভাৰ সংসাৰ পৰিণামে বিচিত্ৰৰে মানে ৰাধিকা শুনা তেন্তে ৰাধিকা অহা শৰতৰ পূৰ্ণিমা ৰাতি ৰূপালী জোনাক আহি ৰাতিৰ পৰিমাণে বৰ্জৰ ঘূৰিব পৰা নগ'ল আৰু সেইদিনাই তোমাৰ আৰু মোৰ হ'ব Krishna কিবাটো উপস্থিত হলানি জলপানখিনি বৃন্দাবনৰ মাজত এই বৃন্দাবনত ভয়ংকৰ সিংহজন্তুৱে বিচৰণ কৰে সময়ত আৰু তোমালোক হৈছে নাৰী জাতি ইয়াত থকা নহয় উচিত তোমালোকৰ আছে পতিপুত্ৰ আৰু আত্মীয় গতিকে ঘূৰি যোৱা তোমালোক নিজ সলনি থাকাকৈ তোমালোক পতিপুত্ৰ হ'লে মোৰ শান্তিৰ মাজত এইটোকে কৰাটো তোমালোকৰ অতৃপ্তশীল
রাধিকার সিদ্ধ গর্বে হইলা উপস্থিত অখণ্ড মন্ডল চন্দ বিকিরন্ত ধরিলা সে কালে কালে মোহন বাকি ধরি বিকিরন্ত হরি হরিদাসে কালে কালে মোহন বাকি ধরি। আমি এনেদৰে পলায়ন কৰি ভাল নকৰিম কি ৰাধিকা? তোমাক পাবলৈ ইমান হেঁপাহ, আজিহে মই প্ৰকৃত সুবিধা পাইছোঁ। মায়া জানা তুমি ৰাধিকা কৰিলা আপোনাৰ ইয়াৰ নাম কাঠুৰিলা মন প্ৰাণ সেইবাবেহে তোমাক নাম দিলোঁ, সেইবাবেহে তোমাক নাম দিলোঁ। কোৱা ৰাধিকা, অতিকে সুন্দর রামনাথে রাধা বেণু বেণু বাদ্যকারী রামনাথে এখন সন্ধ্যা হল আর ভগবান রামনাথে শুনে জানে শাশুড়ি এরা বলিয়া রাধিকা ও আর চোৱাচোন চৰাই চিৰিকটিবোৰ কেনেকৈ নৃত্য কৰি আছে ব'লা বলা আমি তেওঁলোকৰ লগত নৃত্য আৰম্ভ কৰোঁ ব'লা ৰাধিকা। রাধিকা কি হল রাধিকা? রাধিকা মোৰ লক্ষ্মী কলা তোমাৰ সন্তানে দেখিছে প্ৰভু মই একো আগবাঢ়ি যাব নোৱাৰো প্ৰভু। ৰাধিকা সঁচাই তুমি যাব নোৱাৰা হ'লা চোৱাচোন দূৰলৈ কেনেকৈ চৰাই চিৰিকটি খেলি আছে বোলা যাব পাৰিবা তুমি মোক আহা ৰাধিকা আহা। কি হ'ল ৰাধিকা আহা আকৌ ৰাধিকা তুমি সঁচাই যাব নোৱাৰা মই একো আগবাঢ়ি যাব নোৱাৰো। বুজিছো কণ্ঠকে বিঞ্চে পাওঁ যাব নোৱাৰে ৰাধিকা তুমি সঁচাই যাব নোৱাৰা আহা আহা মোৰ কাৰণে লৈ যাম তোমাক বিজুলী নাজানে আহা আহা ৰাধিকা। Jangan